So guys, আজি অন্য এটা ভিডিঅ' এটাকে স্বাগতম জনাইছোঁ। পোনে ভিডিঅ' যোগে আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব শেষলৈ। যদিহে পোনপ্ৰথমে আহিছে মোৰ চেনেলটো এতিয়া ফেচবুক পেজত ফ'ল' কৰিব আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিব, যাতে অনাগত সময়ত নতুন ভিডিঅ' দিলে আপোনালোকে দেখা পায় তথা দেখিবলৈ পোৱা যায়। আপোনালোকক দেখিবলৈ চেষ্টা কৰি আছোঁ। হয়, সাধাৰণতে ৰাবাৰ নাৰ্চাৰী তথা পুলি ৰুবৰ কাৰণে এনেদৰে আলি বা দীঘলকৈ বনায়। ইয়াক লৈ কিছুমানৰ প্ৰশ্ন হ'ব পাৰে যে কিয় এনেকৈ বনাইছে, কি কাৰণত। ইয়াক লৈ মই অকণমান ডিটেইলছ দিব বিচাৰোঁ যে এনেকৈ মাটি খুন্দাই দীঘলকৈ আলিবাট বনালে একচুৱেলি ৰাবাৰ পুলি শিপা মাটিত সোমাবৰ কাৰণে সহজ হয় আৰু সহজে দীঘল হয় তথা ডাঙৰ হয় ৰাবাৰ পুলি। ৰাবাৰ নাৰ্চাৰী তথা পুলি ৰোৱা দুই প্ৰকাৰ হ'ব পাৰে। এক প্ৰকাৰ ক'ৰ পৰা বুটলি আনি ৰুব পাৰে এই আলি বনোৱাত, আৰু এক প্ৰকাৰ গুটি ৰুব পাৰে। এই পুলি ৰোৱা আৰু গুটি ৰোৱা পাৰ্থক্য কিছু দেখিবলৈ পোৱা যায়। পুলি গছ পুলি ৰোৱাটো অকণমান চেহেৰা দুৰ্বল তেনেকা অকণমান হয়, আৰু গুটি ৰোৱা অকণমান গছটো অলপমান হেভি হয় তথা ষ্ট্ৰং হয় দেখিবলৈ পোৱা যায়। আৰু ইয়াতে উল্লেখ কৰা ভাল, নাৰ্চাৰীত থকা ৰবাৰ পুলি যদি গৰু ছাগলী খায় তেতিয়া সেই গছজোপা তথা ৰাবাৰ পুলি ঠিক নহয় তথা সুন্দৰ হোৱা দেখা নাযায়, অন্য গছৰ দৰে নহয়। এই যে আলিকা কাষে দীঘলকৈ দ তথা খাল ৰাখে, ইয়াৰ মূলতে যাতে ইয়াৰ পানীবিলাক ইয়াতে জমা ৰাখে আৰু ৰাবাৰ পুলিৰ শিপা যাতে পানী নাপায় এনেদৰে ৰাখে। আপোনালোকে এনেদৰে ভিডিঅ' যোগে A to Z আপোনালোকে দেখা পালে সদস্য ব্যক্তিজনে কৰে, এনেদৰে আপোনালোকে কৰিব পাৰে খুব সুন্দৰভাৱে। হয়, আপোনালোকে ভিডিঅ' যোগে দেখা পালে ৰবাৰ পুলি তথা ৰবাৰ নাৰ্চাৰী কৰিবৰ কাৰণে এনেদৰে মাটি চহাব লাগে তথা মাটি উঠাব লাগে। আপোনালোকে ভিডিঅ' যোগে নিশ্চয় আপোনালোকে কেনেকৈ কৰিব লাগে, কেনেকৈ মাটি উঠাব লাগে নিশ্চয় আপোনালোকে দেখা পালে। এনেদৰে কৰিছে খুব সুন্দৰভাৱে এনেদৰে।